আজি মনটো সঁচাকৈ বহুত ভাল লাগি আছে। বহুত দিনৰ পৰা ভাবি থকা কথা এটা আজি সিদ্ধ হ'ব। 5 বছৰ ধৰি ভাল পাই থকা ৰিকিতাক আজি মই লৈ আহিম মোৰ ঘৰলৈ। হেল্ল' ৰিকিতা, ওলাইছেনে? মই গৈ আছোঁ দেই, আৰু 15 মিনিটৰ পিছত পামগৈ। আহা, মই ৰৈ আছো তোমাৰ কাৰণে। ঠিক আছে, ফোনটো ৰাখিছোঁ দেই। আজি মনটো ইমান ভাল লাগিছে নহয়, আনন্দ ধৰি ফুৰিবলৈ মন গৈছে। যাওঁ সোনকালে গৈ ৰিকিতাক লৈ আহোঁগৈ। ৰিকিতা! ৰাজ! তুমি আহিলা? ৰৈ আছিলোঁ পাই তোমাৰ কাৰণে। আজিয়ে ৰোলা আৰু সদায় তোমাৰ লগতে থাকিম আজিপা। ব'লা যাওঁ এতিয়া। ব'লা যাওঁ। হা মা, এইফালে আহাচোন, কোন আহিছে চোৱাহি। পাপা, এয়া কোন হয়? মা, এয়া ৰিকিতা। মই আজি এক পলুৱাই আনিলোঁ। কি কৈছা তুমি এয়া? মা, হয়, মই আজি ৰিকিতাক পলুৱাই আনিলোঁ। ৰচোন ৰ, ইমান ফুট ঘুমলীয়া বয়সতে যে তই এইবোৰ কাম কৰিবলৈ লৈছ। পৰকতি লৈছে নি তোৰ, হা গুৰু? BA-টোকে ভালকৈ পাছ কৰিব নোৱাৰিলি। দুখনত বেগ থাকিয়েই গ'ল, বোলে বেগকেইটা দি বোলে ভালকৈ চাকৰি এটা কৰোঁ, বোলে চাকৰি কৰাৰ পিছত ছোৱালী এজনী বিয়া পাতোঁ। সেইবোৰ খবৰ নাই গুৰু। সেইবোৰ ছোৱালী পলুৱাই আনিবৰ কাৰণে তোক কি পঢ়ুৱাইছিলোঁ নি ইমান টকা পইচা খৰচ কৰি? ওচৰৰ ল'ৰা ছোৱালীবোৰ দেখিছেনে? হইলত পাইছে, ONGCত পাইছে, তোৰ লগৰ দুটামানে CISFত পাইছে, CRPFত পাইছে, পুলিচত পাইছে, আৰু তই কি কৰিছ? পঢ়া তোৰ আঁতৰিলে তোৰ মগজৰ পৰা যে ছোৱালী পলাই পেলাই এৰিছ। খালি আৰু তই মোক টেষ্টটোৰ পৰা খালি। দেউতা আহিব অলপ পিছত অফিচৰ পৰা। কোনটো নাক লৈ যাম বাৰু তেওঁৰ ওচৰতে কচোন? তোক পঢ়ুৱাই যিকেইটা পইচা পানীকৃত কৰিলোঁ, তাতছে ছাগলী দুজনীমান আনি পঢ়াই ঠিক আছিলে বুজিছ। এটলিষ্ট ছাগলীকেইটা বিকি মই দুটকামান পালোৱেইহেঁতেন নেকি, তোৰ নিচিনা গৰুটোৰ ক্ষেত্ৰত পইচা খৰচ কৰাতকৈ। মা, হ'ব আৰু দিয়া। তেজ খোৱা কি হ'ব দিয়া বুলি ক'বলৈ আহিছ? নাক কান কাটিলি আৰু মোৰ। তই কেলে এনেকুৱা কৰিলি বাৰু? তেজটোপা খালি তই আমাৰ। মা, কেলে কান্দিছা তুমি? কেলে কান্দিছা? নেকান্দিবা, ৰ'বা। মা, কেলে কান্দিছে আপুনি? নেকান্দিব। খালি তহঁতি মোৰ তেজটোপা। মই এতিয়া মানুহৰ আগত কোনখন মুখ লৈ ওলাম কচোন তহঁতি? হেৰা, কি কৰিছা? দেউতা আহিলেইচোন। কি হ'ব এতিয়া? কি কৰিম মই এতিয়া? মা, সহায় কৰিবা দেই। গৰু, ভুল কৰিবি এতিয়া সহায় বিচাৰি আহিছ? মই একো ক'বলৈ নাই দেউতাক। নিজে প্ৰব্লেম সৃষ্টি কৰিছ নহয়, নিজে চলিউশ্যন উলিয়াই ল'বি। মই তোক একো সহায় কৰিবলৈ নাই। ভুল তইহে কৰিছ, মই তোক কৰিবলৈ কৈছিলোঁ নি? হেৰা, মাতি আছোঁ, শুনা নাই নেকি? মই ড্ৰয়িং ৰুমতে আছোঁ, ইয়ালৈকে আহক। গৈছোঁ ৰ'বা। হেৰা, এয়া কোন হয়? আপোনাৰ পুতেৰকে সুধি লওকচোন, ইয়াৰ কোন হয়, সিয়ে ক'ব পাৰিব। বোপা, ইয়াৰ লগত কোনো? দেউতা, হেল্ল' দেউতা, মোৰ নাম ৰিকিতা। বৰ ধুনীয়া নাম পাই। আমাৰ ৰাজক কেনেকৈ চিনি পোৱা? তাৰ কলেজৰ লগৰ নি? হেৰি, ৰিকিতা ৰাজৰ ফ্ৰেণ্ড নহয়। ৰাজে যে ভাল পাই আছিলে ছোৱালীজনী 6 বছৰ ধৰি, সেইজনী আকৌ আজি পলুৱাই লৈ আহিলে হেনো। কি কৈছা তুমি এয়া? ল'ৰা, তই পৰহি মোক ক'লি দেউতা 4th চেমৰ এডমিশ্যন আহিছে, আপুনি মোক 5,000 টকা দিয়কচোন। তই মানে মোৰ পৰা 5,000 টকা লৈ এইবোৰকে কৰিলি, হা? তই কি পইচা হাগুতে আহিছে বুলি ভাবিছ নি? বোলে পইচা লাগে গৈ পেলাই লেট্ৰিনত হাগি দিওঁগৈ, হা? তাকে মই ইয়াক কৈ আছোঁ অথনিপা, সি বুজি পোৱা নাই। খালে বুজিছা আৰু হিমলা, আমাৰ তেজটোপা খালে আৰু। এটা ল'ৰা বোলে ভালকৈ পঢ়ি শুনি মা দেউতাৰ নাম উজ্বলাওঁ, সেইবোৰ খবৰ নাই। ইয়াৰ অকল ছোৱালী না।
দেউতা মোক ক্ষমা কৰি দিয়া। মা মোক ক্ষমা কৰি দিয়া মা। ক্ষমা কৰি দিয়ক মা দেউতা। তোমালোকে এতিয়া ক্ষমা বিচাৰি কি লাভ? যি কৰিব লগা আছিলে কৰিলা আৰু। ৰুহিমলা যি কৰিলে অৱশ্যে এতিয়া উপায় নাই আৰু এটা ল'ৰাক খেদি দিবও নোৱাৰি। কোননো যাবহি, তাৰ ইনকাম এটাও নাই। সেইতে থাকক আৰু। তাকে ময়ো আপোনাক সেইটোকে ক'ম বুলি ভাবিছিলোঁ। উপায় নাই আৰু এতিয়া সেই কাণ্ড কৰিলে আৰু কি কৰিব, নিজৰে লাই দিয়কচোন। সি যদি গুচি যায়গে কাৰ মুখ চাই আমি জীয়াই থাকিম। ঠিকেই কৈছা তুমি। হওক বাৰু, যি হ'ল যি নহ'ল আৰু সেইটো তাক লৈ এতিয়া আমি জীয়াই থাকিব লাগিব। শুন মা হ'ব আৰু দেউতা, যি কৰিলি আৰু এতিয়া ভালকে থাকিবি। থেংক ইউ মা, থেংক ইউ দেউতা, থেংক ইউ ক্ষমা কৰি দিয়াৰ বাবে।